হাই আজি আকৌ আমাৰ বইল চব্জি খাবলৈ মন গ'ল কি লগতটো বনাম আপোনালোকক অকমান ভিডিঅ' দেখাই আছো এন্ডলৈকে ভিডিঅ'টো চাব মাছ 3টা লৈ লৈছো মানুহ দুটাৰ কাৰণে আৰু এফালে হাজবেণ্ডে বাছি আছে বজাৰত যে বাছি দিয়া মাছখিনি একদমেই ভাল নাপাওঁ আমি সেইকাৰণে নিজে ঘৰতে আনি আকৌ এবাৰ বাছি লৈছোগে এফালে ওলকবি বিলাহী মটৰ পিয়াজ জলকীয়া ইয়াৰ লগতে বনাম আৰু লগতে বনাই আছো কফি প্ৰথম পানী গৰম কৰি লৈছো আৰু এফালে দেখিছেনে অৰেঞ্জ 3টা আছে অৰেঞ্জ 3টা আপোনালোকক মই খাই দেখুৱাম এইদিন যে বহুত ট্ৰেন্ডিঙত চলি আছে অৰেঞ্জ কোৱা ভিডিঅ' আৰু ময়ো খাই দেখুৱাম আপোনালোকক অৰেঞ্জ কোৱা ভিডিঅ' দেই আৰু এইফালে দেখিছেনে আঙুৰে হওক বা শাক পাচলিয়ে হওক যিকোনো খোৱা বস্তু মই গছৰ পৰা ছিঙি খাই ভাল পাওঁ আৰু ছিঙিও ভাল পাওঁ আৰু সেই সপোনটোকে লৈ আজি মই ইয়াতে থৈ ছিঙি আছো কেতিয়া পুৰ হ'ব কেৰাহীটো ধুইছিলোহে আকৌ বগা বগাই হৈ গ'লগে কি কৰিলে ভাল হ'বগে কেৰাহীটো ইগনোৰ কৰিবচোন আপোনালোকে আৰু এইফালে পানী দি দিছে বইল কৰি শাক বনাম বুলি কৈছিলো নহয় পানী এনেকৈ দি পানীখিনি উতলালৈকে এনেকৈ ঢাকনটো দি থম পানীখিনি গৰম হ'বলৈ দি এফালে হাজবেণ্ডে কাটি আছে আলু কবি আৰু যেতিয়া ব্লগ বনাও নহয় তেতিয়া মোক কাম কৰিব নিদিয়ে কাৰণটো হ'ল মোক ভিডিঅ' বনাব দিয়ে আৰু মোবাইলটো ধৰি থাকিব দিয়ে আৰু নহৰু বাকলিখিনি হাজবেণ্ডে গুচাই আছে আৰু এফালে পানীখিনি গৰম হৈ উতলোৱাৰ পিছত দীঘলকৈ কটা জলকীয়া আৰু পিঁয়াজখিনি দি দিছোঁ আৰু লগতে দি দিম আদা নহৰু খুন্দা আৰু নহৰু কেইটামান দি দিম নুখুন্দাকৈ চবখিনি দিয়াৰ পিছত অকণমান এনেকৈ লৰাই দিয়াৰ পিছত গোটা জিৰা কেইটামান দি দিছে এনেকৈ দিয়াৰ পিছত অকণমান 5 মিনিটৰ কাৰণে ঢাকি থৈ এফালে ধুনীয়াকৈ উতলিব দিম তাৰপিছত এফালে হাজবেণ্ডে কাটি আছে বিলাহী কাটি এতিয়া উতলিলে শাকখিনি আৰু এতিয়া দেখিছেনে কি দিছে জালুক গুড়ি জালুক দি দিছে আৰু গুড়ি জালুক দি পিনে অকণমান এনেকৈ আকৌ লৰাই দি আকৌ ওলকবিখিনিও দি দিছে দেখিছেনে আকৌ লৰাই দি এতিয়া কেঁচা মটৰ কেইটামান দি দিছে কেঁচা মটৰ এনেকৈয়ে খাই ভাল লাগে শাকত দি বইল কৰি পিনে আৰু এতিয়া দি দিছে নিমখ আৰু এতিয়া দিছে হালধি আৰু নিমখ দিয়াৰ পিছত অকণমান টাইমলৈকে আকৌ ঢাকি থৈ এতিয়া দি দিছে বিলাহী আৰু গোটাকে কাটি থোৱা নহৰুখিনি এনেকৈ দি অকণমান এনেকৈ লৰাই দি আকৌ অকণমান টাইমলৈকে আকৌ ঢাকি থৈ আকৌ এতিয়া অকণমান লৰাই দি আধা সিজাকে কেঁচা মাছখিনিও দি দিছোঁ কিছুমানে নেখায় বইল কৰি মাছ আৰু কেঁচা গোন্ধাই বুলি খাই চাবচোন ভালকৈ সিজালে নুগোন্ধাই খাই চাবচোন কিমান টেষ্টি লাগে আৰু এতিয়া মাছখিনি সিজালৈকে 10 মিনিটমান ঢাকি থৈ দিম আৰু এতিয়া আমাৰ মাছখিনিও সিজিলে আৰু হাজবেণ্ডক ক'লো বিলাহীখিনি ভাঙি দিব লাগে বুলি এতিয়া বিলাহীখিনি হাজবেণ্ডে ভাঙি দি আছে এনেকৈ ঘূৰি হৈ যোৱাকৈ এতিয়া বিলাহীখিনি ভাঙি ঢাকন নিদিয়াকৈ এনেকৈ থৈ দিছোঁ পানীখিনি বেছি হৈছে পানীখিনি শুকাওক বুলি আৰু জুইটো যে একদম হাই কৰি থৈ দিছোঁ দেই এতিয়া গেছটো অফ কৰি মেলি লাষ্টত দি দিছোঁ ধনিয়া শাকখিনি হ'বলৈ দি এফালে মই চালাড বনাবলৈ কাটি আছোঁ তিয়ঁহ গাজৰ নেমু বইল শাক বনাইছোঁ যেতিয়া টিপলিটো প্ৰয়োজন হ'বই নহয় জানো এনেকৈ সৰুকৈ কাটি চবখিনি মই এতিয়া দি দিম লগতে ভোট জলকীয়া মোৰ ফেভৰেট জাননে আৰু চব ভিডিঅ'তে দেখিছে চাগে মোৰ ভোট জলকীয়া খোৱা মোৰ ফেভৰেট হয় আৰু এতিয়া নিমখ অকণমান এনেকৈ দি দিছোঁ আৰু নিমখটো এতিয়া মিক্স কৰি লৈছোঁ আৰু এতিয়া লগতে দিম ধনিয়াখিনিও এনেকৈ সৰুকৈ কাটি দিছোঁ আৰু লগতে দিম পিঁয়াজ নহ'লেতো নহ'বই ন আৰু এইফালে হাজবেণ্ডে নিজে শাকখিনি বনাই নিজে টেষ্ট কৰি চাইছে কি ক'ব শুনকচোন মজা লাগিছে কিন্তু দেই আপোনালোকে একবাৰ বনাই ট্ৰাই কৰি চাব খাবলৈ কাৰণে আপোনালোকে ট্ৰাই কৰি চাব একবাৰ বইল মাছ ফুলকবি পুৰা মজা লাগিব খাই ব'লক এতিয়া পলম নকৰি ভাত খাওঁ টেষ্টি কৈ আছে জিভাৰ পানী মোৰ পৰি গৈছে আকৌ এফালে আমাৰ ভাত খাবলৈ হ'ল পিঁয়াজ এটা লৈ লৈছোঁ আৰু এইফালে আমাৰ ধুনীয়াকৈ বনোৱা চালাডখিনি ধুনীয়া লাগিছেনে কালাৰটো মোৰ যে বহুত ধুনীয়া লাগিছে আৰু এইফালে আমাৰ বইল কৰা শাকখিনি দেখাত কেনেকুৱা লাগিছে টেষ্টি লাগিছেনে মোৰ যে টেষ্টি লাগিছে আৰু আপোনালোকৰ কেনেকুৱা লাগিছে গেছ কৰি ক'বচোন আজি আমাৰ টেষ্টি খানা আৰু আপোনালোকে বইল কৰি শাক খাই ভাল পোৱানে মই যে বহুত ভাল পাওঁ আৰু এইফালে হাজবেণ্ডে খাইছে চাওকচোন
ভাত অকণমান খালে যে পানী প্ৰয়োজন হৈয়ে মোৰ ডিঙিত লাগি ধৰি থকা যেন লাগি যায়। আৰু ইমানখিনি শাক যে বনাইছিলোঁ ইমানখিনি একেবাৰতে খাই শেষ কৰিম বুলি বনোৱা নাছিলোঁ। এফালে ৰাতি এসাঁজৰ কাৰণেও ভাবিব লাগিব, ৰাতি এসাঁজৰ কাৰণেও থৈ দিছোঁ, এফালে মাছ দুটামান থৈ দিছোঁ। ভিডিঅ'টো ইমানতে সামৰিলোঁ। বাই বাই।